এভৰিৱান, আজি হৈছে আমাৰ চিৰা খুন্দাৰ নিয়ম আৰু দিনটোত কিনো কৰোঁ আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিম। আৰু এইপিনে আহি গ'লোঁ মাৰ লগত ঢেঁকীত আৰু এয়া মা আহি অকণমান ধূপ চুপ জ্বলাই দিলে, জ্বলাই কিনে এয়া চৌকাত জুই ধৰিলে। এয়া বৰমাই চাফা কৰি আছে ঢেঁকীটো। তাৰপিছত ইপিনে চৰুটোত দিলে এয়া পকা কল মুচি। তাৰপিছত মই আকৌ ঘৰত আহিলোঁ জল্দিকৈ। আহি কিনে মই ধানখিনি ল'লোঁ। ধানখিনি যিহেতু মেইন বস্তু ন, এইখিনি লাগিবই। আৰু ইয়াত বৰমাই ধানখিনি দিলে ইয়াত চৰুত দি কিনে এইখিনি ভাজিছে, ভজাৰ পাছত এয়া দি দিলে ঢেঁকীত। এয়া চিৰাখিনি যে খুন্দিছে এইখিনি লগুণদিয়নীৰ দিনাখন লগুণ লোৱা ল'ৰা দুটাৰ কাৰণে খুন্দিছে, লগতে শ্ৰাদ্ধৰ কাৰণেও খুন্দিছে, শ্ৰাদ্ধতে লাগে যিহেতু চিৰা। আৰু এয়া আমাৰ চিৰা খুন্দা গ'ল, ঘৰলৈ বুলি আহিলোঁ। আহিয়ে দুপৰীয়া এয়া ভাত খাব ল'লোঁ, লগত ডাঙৰ পেহা মই। আৰু ইপিনে ইমান বেছি ভোক লাগিছিলে যিহেতু ৰাতিপুৱা ভাত খাবলৈ নাপায় চিৰা খুন্দিলে। আৰু আজি আমাৰ ইয়াতে ভঠলি আছিলে। ভঠলি মানে হৈছে বাহ পূজা দেই, আপোনালোকে হয়তো নাজানিব পাৰে। আৰু এইপিনে ৰাকেশহঁতেও পূৰা দোকান দি দিছে। আৰু ইয়াৰ ৰাতিলৈ আহিলে তেওঁ নিজৰ বস্তুবিলাক পেলাবলৈ। বাৰু আজিলৈ বাই।